আসসালামুআলাইকুম, ওয়েলকাম ব্যাক টু মাই শাহিনুৰ কুকিং কিচেন। মই আজি এটা টেষ্টি ভাজিৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে চাই থাকিব। তাৰ বাবে এটা মই কেপচিকাম লৈছোঁ। কেপচিকামটো এতিয়া মই কাটি ল'ম। এতিয়া মই কাটিম। কেপচিকাম কেইটা মই কাটি ল'লোঁ দীঘল দীঘল কৰি। বিন কাটিছোঁ, গাজৰ কাটিছোঁ, আলু কাটি ল'লোঁ। এইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া গেছটো অন কৰি মই কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজ কুচি দি দিলোঁ। এতিয়া মই মিঠাতেল দি দিলোঁ। তেজখিনি 1-2 মিনিট ভজাৰ পিছত এতিয়া মই গাজৰ, আলু আৰু বিনখিনি দি দিম। কেঁচা জ্বলা দি দিলোঁ 2টা, নিমখ দি দিলোঁ, জিৰা ধনিয়াৰ গুড়ি দি দিলোঁ আৰু ৰংগুড়া দি দিলোঁ। এইখিনি মই 3-4 মিনিট ভাজি ল'ম। 3-4 মিনিট হৈ গ'ল। এতিয়া মই কেপচিকাম আৰু বন্ধাকবিখন দি দিম। বন্ধাকবিখন মই দেখুওৱা নাই। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। বিন, আলু, গাজৰ আগত দিয়াৰ কাৰণ হ'ল এইখিনি অলপ টাইম সিজিব লাগে, আৰু বন্ধাকবি আৰু কেপচিকাম পিছত দিয়াৰ কাৰণ হ'ল এইখিনি পটক কৰি সিজি যাব আৰু ইয়াৰ পৰা বন্ধাকবিৰ পৰা পানী ওলাব। সেইকাৰণে এইখিনি মই পিছত দি দিলোঁ। 3-4 মিনিট হৈ গ'ল। মই ঢাকন মাৰি দিয়া নাই। ঢাকন মাৰি দিলে পানী ওলাব, সেইকাৰণে মই ঢাকন দিয়া নাই। এতিয়া মই 2টা কণী এতিয়া অলপ নিমখ দি দিলোঁ। এইখিনি ভালকৈ ফেটি ল'ম। এইখিনি মোৰ ফেটি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম। আপোনালোকৰ ল'ৰা ছোৱালী যদি চব্জি খাব নোখোজে এনেকৈ এবাৰ ট্ৰাই কৰিব। এতিয়া মই এইখিনি ভাল কৰি মিক্স কৰি ল'ম। এতিয়া মই অলপ ধনিয়াৰ পাত দি দিলোঁ। মোৰ এইখিনি ভাজি হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰি দেখুৱাম। মোৰ পৰিৱেশন কৰা হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।